নমস্কাৰ বন্ধু বান্ধৱীসকল হিন্দু ধৰ্মত তুলসী গছক আন দেৱতাৰ দৰে মান্যতা দিয়া হৈছে। আন দেৱতাৰ দৰে তুলসীকো পূজা কৰা হয়। প্ৰতিদিনে যিখন ঘৰত তুলসীক পূজা কৰা হয় সেইখন ঘৰ সুখ সমৃদ্ধিৰে ভৰি থাকে। আহকচোন জানি লওঁ তুলসীক পূজা কৰাৰ কিছু নিয়ম। কিন্তু তাৰ আগতে যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি যাতে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। তুলসীক কেতিয়া কৰিব পূজা? কিছু লোকৰ মাজত সন্দেহ আৰু প্ৰশ্নও আছে যে একাদশীৰ দিনা তুলসীক পূজা কৰিব পাৰিনে? কিন্তু তুলসীক স্পৰ্শ নকৰাকৈ চাকি জ্বলাব পাৰি আৰু একাদশী আৰু ৰবিবাৰে তুলসীক পূজা কৰা আৰু জল অৰ্পণ নকৰাই ভাল। গধূলি সময়তহে তুলসীক পূজা কৰাৰ উচিত তথা শুভ সময়। তুলসীক কেনেকৈ কৰিব পূজা? মনলৈ এনেকুৱা প্ৰশ্ন আহে, হয়নে নহয়? ৰাতিপুৱা তুলসীক জল অৰ্পণ কৰক, একাদশী আৰু ৰবিবাৰক বাদ দি বাকী দিনবোৰত। জল অৰ্পণ কৰোঁতে তুলসীৰ তলত যি মন্ত্ৰ জপ কৰা হয় সেই মন্ত্ৰটো জপ কৰিব লাগে। গধূলি সময়ত তুলসীৰ ওচৰত ঘি চাকি জ্বলাব লাগে আৰু তুলসী মাক আৰতি কৰিব লাগে। এনেকুৱা কৰিলে শ্ৰী শ্ৰী লক্ষ্মী মা সন্তুষ্ট হয় আৰু ঘৰখনলৈ টকা পইচা সুখ শান্তি সমৃদ্ধিৰ আগমন হয়। কোন দিশত তুলসী গছজোপা থাকিব? বাস্তু শাস্ত্ৰ অনুসৰি তুলসী গছ কেতিয়াও দক্ষিণ দিশত ৰাখিব নালাগে। আপুনি তুলসী গছজোপা ঘৰৰ উত্তৰ বা উত্তৰ পূব দিশত ৰাখিব পাৰে। তুলসী গছৰ লগত কেতিয়াও কাঁইট থকা গছ নাৰাখিব আৰু লগতে কেতিয়াও কাষত জোতা, চেণ্ডেল, আৱৰ্জনা, ঝাৰু আদি নথব। তুলসী পাত ছিগাৰো নিয়ম আছে, নোহোৱা নহয়। তুলসী পাত কেতিয়াও ৰবিবাৰ আৰু একাদশীৰ দিনা ছিগিব নালাগে। অৱশ্যে তলত সৰা পাতবোৰ আপুনি ব্যৱহাৰ কৰিব পাৰে। শেষত বন্ধু বান্ধৱীসকল এনেকুৱা ভিডিঅ' চাই থাকিবলৈ হ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনাৰ এটি লাইক আৰু কমেণ্টে এই চেনেলটিক বহুখিনি উৎসাহ যোগাব। আপোনাৰ দিনটো শুভ হওক তাৰেই কামনাৰে ওম নমঃ শিৱায়।